11 বছৰ বয়সতে মই সৰুতে তাৰমানে ভ্ৰাম্যমাণলৈ গুচি আহিলোঁ। তেতিয়া থিয়েটাৰ নাছিল, সংঘ আছিল, মাটিৰ ঢিপ, তাতে আমি অভিনয় কৰিব লাগে। ঠিক তেনেকৈ আমি 1 বছৰ কৰিলোঁ। তাৰপিছত হ'ল মঞ্চত, তাৰমানে এক চাইড খোলা বাকী চাইড বন্ধ, ত্ৰিপুল শ্ব' বুলি কয় তেতিয়া। তাৰপিছত হ'ল সুৰদেৱী থিয়েটাৰ। মই কিন্তু এক জেগাতে আছোঁ, সুৰদেৱীতে আছোঁ, বেলেগত যোৱা নাই। তাৰপিছত হ'ল সেই ভ্ৰাম্যমাণ থিয়েটাৰ, সুৰদেৱী থিয়েটাৰ। সুৰদেৱী থিয়েটাৰ একেৰাহে মই সেই সুৰদেৱীতে 15 বছৰ থাকোঁ। তাতে মই লগ পাওঁ বিষ্ণু প্ৰসাদ ৰাভা ছাৰক। তাৰপিছত লগ পাওঁ ব্ৰজেন বৰুৱা। তাৰপিছত লগ পাওঁ মই নটসূৰ্য ফণী শৰ্মাদেৱক। তাৰপিছত লগ পাওঁ মই জৰ্জ বেকাৰক, নিপুণ গোস্বামী, ধৰা এই সীমা বিশ্বাসক জানো। সীমা বিশ্বাসত মোতকৈ সৰু বয়সত মই জানো। সেনেকৈ আমি অভিনয় কৰিলোঁ এটা। কিন্তু মোৰ লগত বিষ্ণু ৰাভা, ব্ৰজেন বৰুৱা একেলগে এখন মঞ্চতে 1 বছৰ অভিনয় কৰোঁ, একেলগে থাকোঁ। মই সুৰদেৱীত গান গাইছিলোঁ, বেকগ্ৰাউণ্ডত কথাবিলাক কৈছিলোঁ আৰু অভিনয় কৰিছিলোঁ, কৰিছিলোঁ। মাজে মাজে কেতিয়াবা প্ৰমো কৰোঁ, সেনেকুৱা আৰু। কিন্তু মই ডেন্স কৰা নাছিলোঁ, কাৰণ গান গাবলৈ মঞ্চত নাচি থাকে, মই ইয়াত গান গাব লাগে। সেইকাৰণে মই ডেন্স কৰিব নোৱাৰিলোঁ। ঠিক তেনেকৈ থকাৰ পিছত মই বিয়া হ'লোঁ। তেওঁৰ গেছ তালুকদাৰৰ লগত। তেওঁৰ ঘৰ বাউসী উদয়পুৰত, নলবাৰী বাউসী উদয়পুৰত। তেওঁ গ'ল থিয়েটাৰত। থিয়েটাৰত যাওঁতে আমি একেলগে থাকিলোঁ। থকাৰ পিছত আমাৰ বিয়া হ'ল। এনেকৈ মানে সংসাৰৰ মাজত মই সোমাই গ'লোঁ আৰু। সোমাই যোৱা বিয়াৰ পিছতো মই 4 বছৰ থাকোঁ। বিয়াৰ পিছতো তাৰপিছতে মই বন্ধ হৈ গ'লোঁ। বন্ধ হৈ যোৱাৰ পিছত মোৰ এই শিল্পীৰ হেৰিটো বন্ধ হৈ গ'ল। কিন্তু এতিয়াও মোৰ মনটোৱে কয়, এওঁলোকে যেতিয়া এইবিলাক কৰে, আমাৰ গাঁৱৰ গোঁসাইঘৰ যেতিয়া কৰে, তেতিয়া মোৰো মনটোৱে যায়। কিন্তু মই বন্ধ হৈ গ'লোঁ, সেইকাৰণে মই বন্ধ হৈ থাকিলোঁ। এতিয়া মই যোৱা বছৰ 2021 চন হ'ল, তাতে মই চৰকাৰৰ পৰা এই শিল্পী পেঞ্চনটো পাইছোঁ। পাই এতিয়া মই ঘৰত বয়সস্থ হিচাপে, ঘৰখনো নহয় গাঁওখনৰে, আমাৰ চোপাটোৰে মই এতিয়া বয়সস্থ হিচাপে আছোঁ আৰু। মোৰ ইমান ভয় লাগিছে, তাৰমানে পৰি গ'লতো ৰাভা ছাৰ একদম এনেকৈ মুখখন সোমাই দিলে। দিয়াৰ পিছত এনেকৈ ডেন্সৰ লগত ডাইলগ কৰিলে। মই এটা কপি আছোঁ, ডাইলগ কৰিলে। ইতিমধ্যে ড্ৰেছ মাষ্টাৰে কাৰ্লিং লগাই দিলে। কাৰ্লিং শেষ হ'ল, অভিনয় কৰিলোঁ, ড্ৰপ পৰিল। মোক কৈছে, আইজনী কেনেকুৱা দেখিলা, কেনেকুৱা হ'ল? মই বোলো ছাৰ মোৰ বৰ ভয় লাগিছিলে। এনেকুৱা উপস্থিত বুদ্ধি লাগিব, এনেকুৱা লাইট লৈছোঁ মই, কেনেকৈ চোৱা, এনেকৈ কৰিব লাগিব। বিষ্ণু ৰাভাই মোক দেখাইছে।